এখন হাবিত এটা শিয়াল পৰিয়াল আছিল। শিয়াল পৰিয়ালটোত আছিল দুজনী শিয়াল শিয়ালিনী আৰু দুটা পোৱালি। এদিন হঠাতে শিয়ালটোৰ বৰ বেমাৰ হ'ল। এতিয়া শিয়ালিনী শিয়ালৰ পোৱালিকেইটা বহুত চিন্তাত পৰিল। আৰু চিকাৰ কৰা ইমান দিনেদি এইফালে আকৌ শহাপহু আছে অলপ দূৰত পাহাৰ, আৰু ইমান দিন বহুত দিন হ'ল শিয়াল একো আহাৰ চাহাৰ খাব পৰা নাই। সেইকাৰণে ভাবিলে শিয়ালটো বেমাৰ, শিয়ালিনীয়ে চিকাৰ বিচাৰি ওলাই গ'ল। আৰু বহুত দূৰ যায় ক'তো চিকাৰ নাপাই যায়ে আছে, চিকাৰ বিচাৰি যায়ে আছে। তাৰপিছত বহুত দূৰ যায় শিয়ালটোৱে চিকাৰ বিচাৰি যায়ে আছে। ইফালে শিয়ালৰ পোৱালিকেইটাও ভোকত থাকিব পৰা নাই। শিয়ালটো বহুত দূৰ যায়, দৌৰি ভাগৰ লাগিল, অলপ লাহে লাহে যাই আছে আৰু চিকাৰ বিচাৰি। আকৌ হোৱা দিছে, মাজে মাজে হোৱা কৈ হোৱা দিবা আৰম্ভ কৰি দিলে আৰু ভাগৰো লাগিল আৰু লগ মাতছে একলাই হৈ গ'ল। চিকাৰ বিচাৰি বিচাৰিবও লাগিব, ধৰিবও লাগিব। এতিয়া চিকাৰ ধৰা শিয়ালটোৰো বেমাৰ হৈ থাকিল। শিয়ালিনী অকলে চিকাৰ চলাইছে আৰু এতিয়া বহুত দেৰি এনেকা চিন্তা চৰ্চা কৰি ইফালে সিফালে চাই, ইফালে চিকাৰৰ অলপ গন্ধ পাইছে। ইফালে সিফালে অলপ চাইছে, চাই ভাবিলে আৰু আছে আৰু বেছি দূৰ নাই, চিকাৰ আছে পাজে আছে। শহাৰ গন্ধ পাইছে শিয়ালটোৱে। ইফালে শহাটোৱেও শিয়ালৰ শহা দিয়া শুনি অলপ দৌৰ দিছে আৰু এইফালে শিয়ালটোৱেও শহাৰ গোন্ধ পাই লাহে লাহে শিয়ালেও শহাৰ ফালে লৰ দিছে আৰু শিয়ালটো ভাবিছে শিয়ালটো শিয়ালটো পাছে শহা আগে দৌৰি আছে। শহাই কয়, আজি বাচিলেহে বাচা প্ৰাণ শিয়ালেও কেতিয়া ধৰো ধৰা মস্ত শহা, আৰু শহাটো দেখা পাইছে মস্ত শিয়াল এটা পিছত পৰিছে। আজি ৰেহাই নাই, দৌৰি আছে শহায়েও বহুত জোৰ দিছে আৰু নহ'লে ৰেহাই নাই। আজি খাবই মোক আজি বুলি শহায়েও পুৰা জোৰ দি দৌৰি আছে। এইফালে শিয়ালটোৱেও কেতিয়া লগ পাওঁ আৰু জোৰে দৌৰি আছে। শিয়ালিনীটোৱে কেতিয়া লগ পাওঁ মই। শিয়ালিনীটোও ভোকত আছে, ইফালে পৰিয়ালটোও ভোকত আছে। এনেকৈ দৌৰাই আছে বহুত দূৰ খেদি লৈ যাই আছে লৈ যাই আছে বৰ্তমান শিয়ালটোৱে খেদি শহাটোৱেও বাচিলেহে বাচা, আজি কিহৰ পালাত পৰিলে আজি ৰক্ষা নাই। আজি মস্ত শিয়ালে পালে লওঁ, আজি মোৰ ৰেহাই নাই আজি বুলি শহায়েও ভাবিছে আজি আৰু এই ধৰি পেলালে নহয়। তাতে শিয়ালটোৱে জাপ মাৰি ধৰি পেলালে। এই ধৰি কামুৰা আধমৰা কৰি দিলে। চটফটাই আছে শহাটো, মৰমৰো হৈছে আৰু চটফটাই আছে। শিয়ালটোৱেও ভাবিলে ধৰিলোঁ দে কিবাকে, আজি হৈ যাব আমাৰ খানা, আজি ভালদৰে যাম ইয়াতে। শহাটো মস্ত শহা পালোঁ দেই, এইটো মস্ত তেলাল শহা দেই, তেল হৈছে এইটো।
আজি ভাল লাগিব এইটো হয়। আজি আজি মস্তি মাৰি খাম আজি আমাৰ পৰিয়ালটোৱে কেইদিন লঘোণে থকা আজিয়ে একেবাৰে খাই ল'ম আৰু পেট ভৰাই মস্ত খহা। মই আগতে অলপ খাই লওঁ মানে আধা আধি খাই লওঁ নহ'লে মানে লৈ গ'লে মানে খেল আকৌ 3জন আছে নহয় তাতে সেইকাৰণে সিহঁতৰ কাৰণেও নিব লাগিব। ইফালে শিয়ালৰ বাকী পোৱালিকেইটাও ভোকত বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাৰপিছত ঘণ্টিটো কৰি ৰাখিব। থেংক ইউ। চিকাৰটো লৈ যায় সিহঁতক দিলে ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাব নিশ্চয়।